systematic knowledge is science. Realized science is philosophy. Realized philosophy is religion. Religion is the highest sense of philosophy. প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্ম আৰু ধৰ্মতকৈ শ্ৰেষ্ঠ দৰ্শন নাই অৰ্থাৎ আপোনাক দিয়া জ্ঞানটোক যদি আপুনি এই প্ৰয়োগনীতিৰ ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই যেতিয়া আপোনাক ৰক্ষণাবেক্ষণ দিব ধৰ্ম এব হতো হন্তি ধৰ্মই আপুনি যদি ধৰ্ম মানি নচলে আপোনাক ধৰ্মই নাৰাখিব গতিকে ধৰ্ম আমি কি কৰিব লাগিব মাধৱদেৱে জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাইছে কি বুলি মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চোৱা যে বেদেবে নেৰিবা যুগ ধৰ্ম হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে নিজৰ কুশল মংগল চিন্তা কৰিবলৈ হলে তোমালোকে যি জাতি জনগোষ্ঠীতে জন্ম গ্ৰহণ নকৰা কিংবা একমাত্ৰ ঈশ্বৰক ভজিব লাগিব গতিকে যুগ ধৰ্ম আচৰণ কৰিব লাগিব যুগ ধৰ্ম কি সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা আমাৰ বাকি তিনটা যুগত দুটা নিয়মত ভগৱানক পূজা কৰিছিল প্ৰথমতে সত্য যুগত ধ্যান কৰিছিল ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ ধ্যান পূৰ্ণাংগ কৰিছিল মই এই কথা আগতে কৈ গৈছো ত্ৰেতা যুগত যজ্ঞ কৰিছিল ভগৱানৰ 8টা নাম লোৱাৰ পিছত যজ্ঞ পূৰ্ণাংগ হৈছিল দ্বাপৰ যুগত পূজা কৰিছিল 12টা ভগৱানৰ নাম লৈ পূজা পূৰ্ণাংগ কৰিছিল কিন্তু কলি যুগৰ মানুহক মহাপুৰুষ মাধৱদেৱে প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰলো কৰম ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ গতিকে কলিৰ মানুহক জীৱশ্ৰেষ্ঠ কলি যতেই যি স্থানতে জন্ম নহয় কলিৰ মানুহ ধন্য কাৰণ আন ধৰ্মবিলাক ঠেলা মাৰি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে ধ্যানে যজ্ঞে পূজাৰো কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল আমাৰ বেদত কৈছে আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে কলি যুগৰ মানুহে কেৱল নাম ললে হেতু ফল পাব যত ফলং ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম লবৰ কাৰণে আপুনি নিজেও অভ্যাস কৰক ল'ৰা ছোৱালীকো অভ্যাস কৰক when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death যেতিয়া আমাৰ এটা strong habit হৈ যাব মানে এই হেৰিয়াৰ নিচিনা অজামিলৰ দৰে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে নাজানে ভগৱানৰ নাম বুলি কিন্তু মাধৱদেৱে চিনাকি কৰি দিছে চাৰিও বেদৰ চাৰি অক্ষৰ হাৰকাহি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰো আমি চিত্ত কায়া হৰি সন্তোষৰ কাৰণ আনো নাজানি